হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'টোত এজন বৰ্তমানৰ মহামানৱৰ বিষয়ে আলোচনা কৰিম, যাক আপোনালোকে সকলোৱে চিনি পায় আৰু যাৰ নাম হৈছে জনি চিন্স। জনি চিন্স হৈছে একাধাৰে পিজ্জা ডেলিভাৰী বয়, বেলেগৰ ঘৰত চাকৰ, ডিজেৱালা বাবু, এক্সাৰচাইজ ট্ৰেইনাৰ, পুলিচ অফিচাৰ, আৰ্মি অফিচাৰ, ফায়াৰ ছাৰ্ভিচ, ডক্টৰ, মাষ্টৰ, টিউশ্যন মাষ্টৰ আৰু এষ্ট্ৰনটৰ দৰে কামো কৰিছে। আৰু এটা জীৱনত ইমানবিলাক কাম কৰা কোনো সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়, আৰু এইকাৰণে তেওঁ হৈছে এজন মহামানৱ বা এজন লিভিং লেজেণ্ড। তো এই লেজেণ্ডৰ জন্ম হৈছিল আমেৰিকাৰ পেনিচিলভেনিয়াত 1978 চনৰ 31 ডিচেম্বৰ তাৰিখে। সেই হিচাপে তেওঁৰ বৰ্তমান বয়স হৈছে 42 বছৰ। আৰু মজাৰ কথা হৈছে জনি চিন্স তেওঁৰ আচল নাম নহয়, তেওঁৰ আচল নাম হৈছে ষ্টিভেন ওল্ফ। আৰু জনি চিন্সৰ মাক দেউতাক বা পৰিয়াল সম্পৰ্কে কোনো তথ্য পোৱা নাযায়। আচলতে আমি আমেৰিকাক যিমানে খোলা মেলা দেশ বুলি নকওঁ কিয়, সকলো দেশতে সকলো ধৰণৰ মানুহ বসবাস কৰে। যেনে আমাৰ দেশত কিছুমানত ৰেড লাইট এৰিয়া আছে, আৰু ৰেড লাইট এৰিয়াত বাস কৰা মানুহৰ জীৱন প্ৰণালী আৰু সাধাৰণ মানুহৰ জীৱন প্ৰণালী যেনেকুৱা একে নহয়, তেনেকুৱা আমেৰিকাৰ পৰ্ণ ইণ্ডাষ্ট্ৰী বা হলিউড জীৱন যাত্ৰা আৰু তাৰে সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আৰু হ'ব পাৰে এইকাৰণে জনি চিন্সে তাৰ পৰিয়াল সম্পৰ্কে মিডিয়াৰ আগত কোনোদিনে একো কোৱা নাই। তো যি কি হওক, জনি চিন্সৰ সৰুকালৰ পৰাই পৰ্ণ দেখাৰ প্ৰতি প্ৰচুৰ আগ্ৰহ আছিল, আৰু কেৱল পৰ্ণ দেখাৰ কাৰণে তেওঁ সৰুকালতে কম্পিউটাৰ কিনিছিল। ইয়াৰ উপৰিও তাৰ এটা হবি আছিল বডি বিল্ডিং কৰা আৰু নিয়মিত এক্সাৰচাইজ কৰা, যাৰ কাৰণে তেওঁ বহুত হেণ্ডচাম আছিল। কিন্তু সেই সময়ত তেওঁ বহুত অজলা টাইপ আছিল। ইয়াৰ পিছত কলেজ লাইফ বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি 2004 চনত তাৰ বয়স যেতিয়া 25 বছৰ, তেতিয়া এটা কনষ্ট্ৰাকশ্যন কোম্পানীত কাম লয়। আৰু কনষ্ট্ৰাকশ্যন কোম্পানীত কৰ্মৰত অৱস্থাত কোনো এক বান্ধৱীয়ে তাক বুদ্ধি দিয়ে যে পৰ্ণগ্ৰাফীত যোগ দিয়াৰ কাৰণে। ইয়াৰ কাৰণ হৈছে জনি চিন্স আছিল দেখাত বহুত হেণ্ডচাম, আৰু তাৰ উপৰিও তাৰ খুব কম বয়সতে মূৰৰ চুলিবোৰ সৰি গৈছিল, যাৰ কাৰণে জনি চিন্সে গোটেই চুলি খুৰাই টাকলা হৈ থাকে। আৰু সেই সময়ত জনি চিন্সক এজন পৰ্ণষ্টাৰৰ নিচিনাই লাগিছিল। আৰু ইয়াৰ পিছত 2006 চনত জনি চিন্সৰ বয়স যেতিয়া 27 বছৰ, তেতিয়া পেনিচিলভেনিয়াৰ পৰা 4200 কিলোমিটাৰ দূৰত, মানে আমেৰিকাৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তত লছ এঞ্জেলছত আহে। আৰু লছ এঞ্জেলছ হৈছে আমেৰিকাৰ মিডিয়া ইণ্ডাষ্ট্ৰীৰ চহৰ, আৰু ইয়াতেই হলিউড বা সকলো পৰ্ণ ইণ্ডাষ্ট্ৰীৰ হেড অফিচ অৱস্থিত। তো লছ এঞ্জেলছত অহাৰ পিছত প্ৰথমতে জনি চিন্সে হাত খৰচ মেনেজ কৰাৰ কাৰণে আমেৰিকাৰ বিখ্যাত ক্লাছিফাইড ৱেবছাইট ক্ৰেগলিষ্টত বিজ্ঞাপন দিয়ে এজন মেল স্পৰ্ট হিচাপে। ক্ৰেগলিষ্টত আমেৰিকাৰ বহুত ল'ৰা ছোৱালী আছে যিসকলে নিজৰ দেহ ভাড়া দিয়ে এনেকুৱা বিজ্ঞাপনৰ মাধ্যমত ঘণ্টাত 50 বা পাৰ নাইট 100 পৰা 180 ডলাৰত কাম কৰে বহুতে। আৰু সেই বছৰতে জনি চিন্সে আমেৰিকাৰ বিখ্যাত নাম কৰা পৰ্ণ ইণ্ডাষ্ট্ৰী ডিজিটেল প্লেগ্ৰাউণ্ডত ইণ্টাৰভিউ দিয়ে আৰু চিলেক্ট হয়। আৰু তেওঁ চৰ্ত দিয়ে যে তেওঁ কোনোভাৱে সমকামী বা ল'ৰা ছেক্স সদস্য অভিনয় নকৰে। ডিজিটেল প্লেগ্ৰাউণ্ডে জনি চিন্সৰ এই চৰ্ত মানি লয়, আৰু 2007 চনত তেওঁৰ প্ৰথমখন পৰ্ণ ভিডিঅ' ৰিলিজ হয়। আৰু প্ৰথম ভিডিঅ'টোতে জনি চিন্সে প্ৰায় মোটামুটিভাৱে জনপ্ৰিয় হৈ পৰে, আৰু তাৰ ওপৰত নজৰ পৰে আমেৰিকাৰ দুই বিখ্যাত পৰ্ণ ইণ্ডাষ্ট্ৰী পৰ্ণহাব আৰু ব্ৰেজাৰ্ছ কোম্পানী। ইয়াৰ পিছত জনি চিন্সে আৰু পিছলৈ উলটি চাব লগা হোৱা নাই। তেওঁ 2007 চনৰ পৰা 2020 চন পৰ্যন্ত মুঠ 2300 পৰ্ণ ভিডিঅ'ত অভিনয় কৰিছে। ইয়াৰ ভিতৰত ব্ৰেজাৰ্ছ কোম্পানীয়ে মুঠ 1056টি পৰ্ণ ভিডিঅ' ৰিলিজ দিছে। আৰু এইটো হৈছে এক বিশাল ৰেকৰ্ড, কাৰণ ইমান কম সময়ৰ ভিতৰত ইমান ভিডিঅ' আজি পৰ্যন্ত কোনো পৰ্ণষ্টাৰৰে ৰিলিজ হোৱা নাই, তাকো ইমান ডাঙৰ ইণ্ডাষ্ট্ৰীত। ইয়াৰ উপৰিও জনি চিন্সৰ আন এক ৰেকৰ্ড হৈছে তেওঁ হৈছে বিশ্বৰ সকলোতকৈ পৰিচিত পৰ্ণষ্টাৰ। কিন্তু জনি চিন্সৰ এই বিশ্বজুৰি পৰিচিতি কেৱল মাত্ৰ পৰ্ণ ভিডিঅ'ৰ পৰা অহা নাই। ছ'চিয়েল মিডিয়াত জনি চিন্সৰ ছবি বা ভিডিঅ'ৰ দ্বাৰা বিভিন্ন ফানি মিমছ বা ফানি ভিডিঅ' তৈয়াৰ কৰা হয়, আৰু ইয়াৰ মাধ্যমেৰে যিসকলে পৰ্ণ নেদেখে তেওঁলোকে জানে যে এই মহামানৱটো কোন হয়। যেনে কেইবছৰমান আগত যেতিয়া কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত তুমুল উত্তেজনা চলি আছিল, তেতিয়া ভাৰতৰ কোনোবাই এই মিমটোৰে পাকিস্তানক ট্ৰল কৰি পোষ্ট কৰিছিল যে এইটো হৈছে কাশ্মীৰৰ ইউছুফ, যি নেকি ভাৰতৰ অভিযানত দৃষ্টি হেৰুৱাই পেলাইছে, তোমালোকে প্ৰতিবাদ কৰা। কিন্তু পাকিস্তানৰ গৃহমন্ত্ৰী আব্দুল বাছিতে এই মিমটো বুজিব পৰা নাছিল। তেওঁ এই পোষ্টক ৰিটুইট কৰে। ইয়াৰ পিছত যি হ'ব লগা আছিল তাকে হয়। তাৰ পিছত তাক লৈ ছ'চিয়েল মিডিয়াত ট্ৰল কৰা আৰম্ভ হয়।
এনেকুৱা কি এই খবৰ জনি চিন্স পৰ্যন্ত পাবলৈ বেছি সময় লগা নাছিল। জনি চিন্সেও এই ঘটনাক লৈ এটা টুইট কৰে আৰু পাক গৃহমন্ত্ৰীক ধন্যবাদ জনাই কৈছিল যে আপোনাৰ কাৰণে মোৰ টুইটাৰত কিছুমান নতুন ফলোৱাৰ্ছ আহিছে আৰু আপোনাক ধন্যবাদ, কিন্তু মোৰ দৃষ্টিশক্তি এতিয়াও ঠিকে আছে। আচলতে আব্দুল বাছিতৰ কোনো দুখ নাই, বুজা গ'ল তেওঁ বহুত ভাল মানুহ। এই লেজেণ্ডৰ চিনি নাপায়, কিন্তু তাৰ নিচিনা এটা দেশৰ গৃহমন্ত্ৰীয়ে এটা বিষয়ত চিয়ৰ নহয় এনেকুৱা ভুল কেনেকৈ কৰে সেইটোহে সঁচাই আশ্চৰ্যকৰ বিষয়। তো যি কি হওক, জনি চিন্সৰ পাৰ্চনেল লাইফৰ বেপাৰটো হৈছে 2017 চনত বিয়া কৰাইছে আন এক পৰ্ণ ষ্টাৰ কিছা চিন্সক, যাক লৈ জনি চিন্সে কৈছে কিছা চিন্স হৈছে দুনিয়াৰ সকলোতকৈ হটেষ্ট এণ্ড ছেক্সি মহিলা, যাক লৈ পৰ্ণ ভিডিঅ' বনাই তেওঁক সকলোতকৈ ভাল লাগে। আৰু জনি চিন্স সম্পৰ্কে আন এক মজাৰ তথ্য হৈছে 2015 চনত পৰ্ণহাব কোম্পানীয়ে $3.4 মিলিয়ন বা 28 কোটি টকা বাজেটৰ পৃথিৱীৰ সকলোতকৈ ব্যয়বহুল পৰ্ণ ভিডিঅ' ছেক্স ইন স্পেচৰ কাৰণে জনি চিন্সক চিলেক্ট কৰে। আৰু ছেক্স ইন স্পেচ মানে হৈছে আমি জানো যে আকাশত বায়ুমণ্ডল নাই, সেইকাৰণে মাধ্যাকৰ্ষণ বল নাথাকে, যিকোনো বস্তু বা মানুহ ভাহি থাকে আৰু দুজন মানুহ কাষত আহিব নোৱাৰে। কিন্তু পৰ্ণহাবে সেই অসাধাৰণ কামটোকে সাধন কৰিবলৈ গৈছিল। তেওঁলোকে বিচাৰিছিল যে স্পেচ চেণ্টাৰত জনি চিন্স আৰু আন এক মহিলা পৰ্ণ ষ্টাৰ ইভা লেভিয়াক পঠাই দুনিয়াৰ প্ৰথমখন স্পেচ পৰ্ণ ভিডিঅ' তৈয়াৰ কৰিব। কিন্তু এই বিশাল ব্যয়বহুল ভিডিঅ' কৰাৰ কাৰণে পৰ্যাপ্ত টকা নাছিল পৰ্ণহাবৰ লগত। সেইকাৰণে এই টকা মেনেজ কৰাৰ কাৰণে তেওঁলোকে এটা কেম্পেইনো কৰিছিল আৰু 2 কোটি টকা যোগাৰ হোৱাৰ পিছত আৰু টকা মেনেজ কৰিব পৰা নাছিল, যাৰ কাৰণে ছেক্স ইন স্পেচ ভিডিঅ'টো আৰু তৈয়াৰ কৰা নহ'ল। অন্য দিশত জনি চিন্সৰ আৰ্থিক অৱস্থাৰ বেপাৰটো হৈছে জনি চিন্সে প্ৰতিটো পৰ্ণ ভিডিঅ'ৰ কাৰণে $2 পৰা $5,000 পায়, কিন্তু নৰ্মেলি এজন ল'ৰা পৰ্ণ ষ্টাৰৰ প্ৰতিটো পৰ্ণ ভিডিঅ'ৰ কাৰণে $1 পৰা $2,000 পায়। আৰু তাৰ বাহিৰে কোম্পানী বা অভিনেতালৈ চেলাৰী কম বেছিও হৈ থাকে, কিন্তু ছোৱালীবোৰৰ চেলাৰী ল'ৰাতকৈ প্ৰায় 3 গুণ বেছি। আৰু এই মুহূৰ্তত জনি চিন্সৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $5 মিলিয়ন বা 42 কোটি 50 লাখ টকা। আৰু এই মুহূৰ্তত জনি চিন্স হৈছে বিশ্বৰ 5 নম্বৰ ধনী পৰ্ণ ষ্টাৰ। জনি চিন্সে বৰ্তমান তাৰ স্ত্ৰী কিছা চিন্সৰ সৈতে আমেৰিকাত বসবাস কৰে। আৰু জনি চিন্সে বৰ্তমানলৈকে তেওঁৰ অভিনয় দক্ষতাৰ কাৰণে পৰ্ণ ইণ্ডাষ্ট্ৰীৰ পৰা বিভিন্ন কেটেগৰীত প্ৰায় 2 কোটি মান এৱাৰ্ড লাভ কৰিছে, আৰু আপুনি স্ক্ৰীনত চাব পাৰে। তো এয়ে আছিল আজিৰ লিভিং লিজেণ্ড জনি চিন্সৰ বিষয়ে। তো ভালে থাকক, কুশলে থাকক, সুস্থ থাকক, বাই।